নমস্কাৰ বন্ধু বান্ধৱীসকল আহি পালেহি আজি আমি অসমীয়া সাঁথৰৰ পাৰ্ট 5 চাম এতিয়াও যদি আপুনি আগৰ পাৰ্ট কেইটা চোৱা নাই সোঁহাতে ওপৰত আই সিম্বলটোত ক্লিক কৰি চাই ল'ব পাৰে বলক আজিৰ প্ৰথম সাঁথৰটো চাওঁ প্ৰথম সাঁথৰ সেইটো কি বস্তু যাক চুৰে দেখাটো পায় কিন্তু চুৰ কৰিব নোৱাৰে এই সাঁথৰটোৰ উত্তৰ হ'ল আপোনাৰ শিক্ষা যাক চুৰে দেখাটো পায় কিন্তু চুৰ কৰিব নোৱাৰে বলক পাছৰ সাঁথৰটো চাওঁ দ্বিতীয় সাঁথৰ চকু আছে কিন্তু দেখা নাপায় কাণ আছে কিন্তু শুনা নাপায় মুখ আছে কিন্তু ক'ব নোৱাৰে কওকচোন সেইটো কি এই সাঁথৰটোৰ উত্তৰ হ'ল পুতলা যিয়ে সকলো থকাৰ সত্ত্বেও একো কৰিব নোৱাৰে বলক পাছৰ সাঁথৰটো চাওঁ তৃতীয় সাঁথৰ তেওঁৰ ওচৰত শুবলৈ পালেং নাই তেওঁৰ ওচৰত থাকিবলৈ ডাঙৰ মহলো নাই আনকি তেওঁৰ হাতত 1 টকাও নাই তথাপি সকলোৱে তেওঁক ৰজা বুলি কয় কওকচোন সেইজন কোন এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হ'ল জংঘলৰ ৰজা সিংহ যাৰ একো নথকাৰ সত্ত্বেও ৰজা বুলি কোৱা হয় চতুৰ্থ সাঁথৰ ছোৱালীৰ ওচৰত এনেকুৱা কি বস্তু আছে যিটো বিয়াৰ আগদিনালৈকে থাকে কিন্তু বিয়াৰ পাছদিনাই নাইকিয়া হৈ যায় এই সাঁথৰটোৰ উত্তৰ হ'ল উপাধি পঞ্চম সাঁথৰ তিনিটা আখৰেৰে এটা জন্তুৰ নাম প্ৰথম দুটা আখৰ মিলি এজন ল'ৰাৰ নাম পাছৰ দুটা আখৰ মিলি এজনী ছোৱালীৰ নাম এতিয়া কওকচোন সেই জন্তুটোৰ নাম এই সাঁথৰটোৰ উত্তৰ হ'ল হৰিণা যাৰ প্ৰথম দুটা আখৰ মিলি হৰি আৰু পাছৰ দুটা আখৰ মিলি ৰিণা হয় এতিয়া সময় হ'ল আপোনালোকৰ আজিৰ প্ৰশ্নটো চোৱাৰ তাৰ আগতে এটা লাইক কৰি দিয়ক যাতে এনে ধৰণৰ আৰু এটা ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ লগতে আমাৰ চেনেলটোকো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমি এনে ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপুনি সবৰ প্ৰথমত চাব পাৰে বলক সাঁথৰটো চাওঁ এনেকুৱা কি বস্তু আছে যাক সৰু ল'ৰা ছোৱালীবোৰে খায় কিন্তু খাবলৈ পছন্দ নকৰে উত্তৰটো কিন্তু তিতা নহয় এই সাঁথৰটোৰ শুদ্ধ উত্তৰ আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল গৰুৱে গাখীৰ দিয়ে আৰু মুৰ্গীয়ে কণী দিয়ে এনেকুৱা কি আছে যিয়ে গাখীৰ আৰু কণী দুয়োটা দিয়ে আৰু এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হ'ল দোকানী এই সাঁথৰটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল তাৰে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জন আৰু ৰেণ্ডম কমেন্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5 জনৰ নাম ক্ৰমে সপুন কলিতা সাব্বা কৰিম লীনা দাস স্বাধীন গগৈ আজাৰুদ্দিন ভনিমা কলিতা হিমাংশু কোচ দৰ্শনা মালাকাৰ প্ৰীতম ঠাকুৰীয়া উদ্দীপ্ত কাকতি ৰেপিডেম তেজ প্ৰশান্ত গগৈ ৰাখী বৰা জিতু ৰঞ্জন শৰ্মা আৰু বাবু খান আপোনালোকৰ লগতে এই প্ৰশ্নটোৰ যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো